ক'ৰবালৈ ওলাই লৈছে কাপোৰতে ইস্ত্ৰি নথকা প্ৰব্লেমটো সঁচাকৈ বহুত বেছি অসহনীয়। অৱশেষত যি নহওক ইস্ত্ৰি কৰি মেলি ধুনীয়াকৈ ওলাই ল'লোঁ যাবলৈ। আৰু বাহিৰত ইতিমধ্যে মায়ে মোক বহুতবাৰ মাতি আছিল। মাৰ মানে খং উঠি গৈছে যে মই কিয় ওলাই অহা নাই। মই কিন্তু এই মিৰৰত ভিডিঅ' বনাই আছিলোঁ। মহাদেৱৰ ভক্ত হিচাপে সোমবাৰটো মোৰ বৰ প্ৰিয়। আজি বিশেষ এটা কাৰণবশতঃ মহাদেৱৰ ওচৰলৈ গৈছিলোঁ। আৰু মানুহৰ যেতিয়া ভাল হৈ থাকে ভগৱানলৈ হয়তো খুব কম মনত পৰে। আৰু যেতিয়া বেয়া হয় একদম ততাতৈয়াকৈ ঢাপলি মেলোঁ তেওঁৰ ওচৰলৈ। আৰু এয়া মন্দিৰত থকা পূজাৰী ককাজনে বৰ ধুনীয়াকৈ পূজা পাতল কৰি দিলে। মোৰ এটা মনৰ কামনা আছিল এয়াই ভগৱানৰ ওচৰত আজি অৰ্পণ কৰিবলৈ গ'লোঁ। আচলতে মোক সপোনত দেখুৱাইছিল তেওঁ আৰু চুৱাওঁতে ক'লে যে এযোৰ সৰ্প দান দিবলৈ। আৰু দেখিছেনে সেই সৰ্প দুযোৰ তেওঁৰ অলংকাৰ দুযোৰ আজি দান দিলোঁ। আৰু খুব ভাল লাগিল আজি দান দিবলৈ পাই। আৰু এই দান দিয়া উপলক্ষে অকণমান সৰুকৈ শৰাই এখনো আগবঢ়াইছিলোঁ। শৰাই কামখিনি কৰি মেলি আমি ধুনীয়াকৈ সেৱা কৰিলোঁ। তাৰপিছত এয়া ভগৱানৰ প্ৰসাদ দিলে। আজিৰ মিনি ব্লগটো ইমানতে সামৰণি মাৰিম।